নমস্কাৰ আমি চাই আছো টাৰ্গেট 500 সিৰিজৰ এপিসোড নম্বৰ 42 আৰু আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ চেনেল হাফ ব্ৰেইনলৈ সো লাষ্ট দুটা দিন আমাৰ এটাও আমাৰ সেশন কন্ডাক্ট কৰা নহল কাৰণ বিকজ অফ সাম পাৰ্সোনেল এমাৰ্জেন্সি কাৰণে মই আউট অফ ষ্টেচন আছিলো আৰু আপোনালোক সকলোৱে মেছেজ কৰি আছিল তাৰ বাবে খুব ধন্যবাদ লগতে মই সৰিও কৈছো আপোনালোকক কাৰণ আপোনালোকক অপেক্ষা কৰালো বাট এনিৱেজ উই আৰ বেক আৰু আমাৰ সেশন আকৌ আমি ৰিজিউম কৰিম সো আমাৰ এটো ফাৰ্স্ট সেশন এতিয়া ফাৰ্স্ট সেশনত আমাৰ যেনেকৈ আমাৰ এপ্টিটিউড কন্টিনিউ চলি আছিল সো আমি এপ্টিটিউড কন্টিনিউ কৰিম আৰু সেকেন্ড যোনটো সেশন আছে আমাৰ সেকেন্ড সেশনত আমাৰ যোনটো আমাৰ মেইন ডোমেইন সেশন কম্পিউটাৰ সায়েন্সৰ সেশন আমাৰ কন্টিনিউ হ'ব ওকে সো আহক আমি আৰম্ভ কৰো আজিৰ আমাৰ এপিসোড আৰু আমাৰ আজি সেশনটো হৈছে এপ্টিটিউডৰ সেশন নম্বৰ 5 আৰু সেশন নম্বৰ 5 ত আমি আজি এজ ডিসকাসড অন প্ৰিভিয়াস সেশন আৰম্ভ কৰিম বা আমি ডিসকাস কৰিম আমাৰ প্ৰগ্ৰেশনস ওকে প্ৰগ্ৰেশনস আমাৰ মেইনলি কেতিয়া কেটা টাইপৰ আছে দুটা টাইপ ফাৰ্স্ট থিং হৈছে আমাৰ এৰিথমেটিক প্ৰগ্ৰেশন এন্ড দা সেকেন্ড ইজ দা জিওমেট্ৰিক প্ৰগ্ৰেশন ওকে আৰু আমি এৰিথমেটিক এন্ড জিওমেট্ৰিক প্ৰগ্ৰেশন দুইটাকে আমি ফাৰ্স্ট এৰিথমেটিক প্ৰগ্ৰেশনক এপি সিৰিজ হিচাপেও জানো জিওমেট্ৰিক প্ৰগ্ৰেশনক আমি জিপি সিৰিজ হিচাপেও জানো ওকে আৰু এক্সাম পাৰ্সপেক্টিভত যদি চাই আপোনালোকে এই দুইটা ভেৰি ইম্পৰ্টেন্ট আপোনাৰ এক্সাম পাৰ্সপেক্টিভত অকল অইল ইন্ডিয়া বুলি নহয় যি কোনো এক্সাম আপোনাৰ এভৰি এক্সামত আপোনালোকে যদি কোৱেশ্চনছ পেপাৰ আপোনাৰ কম্পেয়াৰ কৰি চাই আৰু ৰিপিটেডলি আপোনাৰ এই নাম্বাৰ সিৰিজৰ পৰা কোৱেশ্চনছ আহিয়ে থাকে আৰু নাম্বাৰ সিৰিজ বুলি ক'লে নট অনলি এৰিথমেটিক এণ্ড জিওমেট্ৰিক বাট আমাৰ জেনাৰেল নাম্বাৰ সিৰিজ যোনটো আমি লাষ্ট সিৰিজত লাষ্ট সেশনত ডিসকাস কৰিছিলো এই তিনটা আপোনাৰ সিৰিজৰ পৰা আপোনাৰ ৰিপিটেডলি এভৰি টাইপ অফ আপোনাৰ কম্পিটিটিভ এক্সামত কোৱেশ্চনছ আহিয়ে থাকে ওকে বাট আপোনালোকে চিন্তা কৰিবলগা কথা নাই আপোনালোকৰ এটাই কাম আপোনালোকে ভাল ধৰণে মন দি টিল লাষ্ট ভিডিঅ'টো চাব যাতে কোনো ইনফৰমেশন মিছ আউট নকৰে ওকে ভাল ধৰণে কনসেপ্টটো যদি আপোনালোকে এবাৰ বুজি লয় আপোনালোকে যি কোনো কোৱেশ্চন ইজিলি সলভ কৰিব পাৰিব আৰু কনসেপ্টটো যাতে উইদাউট এনি কনফিউজন ভাল ধৰণে বুজি পায় এটো মই এনশিওৰ কৰিম ওকে সো আহক আৰম্ভ কৰো আজিৰ আমাৰ ফাৰ্স্ট যোনটো আমাৰ প্ৰগ্ৰেশন হৈছে এটো হৈছে আমাৰ এৰিথমেটিক প্ৰগ্ৰেশন ওকে সো এৰিথমেটিক প্ৰগ্ৰেশন বুলি ক'লে প্ৰথমতে আমি লাষ্ট সেশনত কি ডিসকাস কৰিছিলো 1 2 3 4 এনেকে 5 এনেকে ডট 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 টিল n হয় না এটো আমাৰ সিৰিয়েল নাম্বাৰছৰ যোনবিলাক আমি সিৰিজ ডিসকাস কৰিছিলো হয় বাট মই যদি এই সিৰিজটোৰ বাহিৰে আমাৰ কিছুমান যদি বেলেগ টাইপ অফ সিৰিজ যদি লও এক্সাম্পল যেনেকৈ আপোনাৰ ফাৰ্স্ট এক্সাম্পল 1 + 3 + 5 + এনেকে 7 আৰু ডট 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 যদি মই গৈ n এটো আমি সকলোৱে চিনি পাওঁ এটো কি সিৰিজ আমাৰ অড নাম্বাৰ সিৰিজ ৰাইট তো সেকেন্ড এটা যদি মই এক্সাম্পল লও এনেকে 2 + 4 + 6 + 8 আৰু ডট 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 আৰু এটো হৈছে আমাৰ কি হয় ইভেন নাম্বাৰ সিৰিজ আৰু এটা যদি মই তেনেকুৱা এক্সাম্পল লও 5 + 10 + 15 + 20 যদি মই লও ডট 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 এটো আপোনাৰ মাল্টিপল অফ 5 সিৰিজ ৰাইট আৰু এটা মই যদি ৰেন্ডম সাপোজ সিৰিজ এটা লও 1 + 7 এনেকে আপোনাৰ 19 সাপোজ মই ললো সো নট 19 সৰি 13 যদি ললো এনেকে 19 যদি ললো টিল n এটো আমি এটা ৰেন্ডম সিৰিজ লৈছো ওকে সো এই সকলোবিলাক যদি সিৰিজ আমি চাও এই সকলোবিলাক সিৰিজৰ মাজত আপোনাৰ কোনো মিল নাই এটো যেনেকৈ আপোনাৰ সিৰিয়েলি কন্টিনিউ গৈ আছে যোনটো আমি অলৰেডি ডিসকাস কৰিছিলো ৰাইট বাট আপোনাৰ এইটো সিৰিজ আৰু বাকি তলৰ সিৰিজ বিলাকৰ মাজত ডিফাৰেন্সটো কি সো এই ডিফাৰেন্সটো কি আৰু সেই ডিফাৰেন্সটো কাৰণে আমি একচুয়ালি এনে যদি চাই ইয়াত কোনো মিল নাই ৰাইট আমাৰ কিন্তু তথাপিও মই যদি কওঁ এই গোটেইকেইটা সিৰিজৰ মাজত এটা কমন ফেক্টৰ আছে আৰু সেই কমন ফেক্টৰটো কাৰণে আমি সকলো সিৰিজ বিলাকক আমি এপি সিৰিজ বুলি কনসিডাৰ কৰো সো আমি আহক সেই কমন ফেক্টৰটো কি হয় হেতুৱে ডিসকাস কৰো ওকে সো ফাৰ্স্ট থিং হৈছে আমাৰ এটা সিৰিজ যদি দিয়ে আৰু যদি সিৰিজটো যদি এনেকুৱা কন্টিনিউ সিৰিজ নহয় নরমাল ৰেন্ডম সিৰিজ হয় তেনেহলে আমি সদায় প্ৰথম কি কৰিব আপোনালোকে চাব দুইটা হে সিৰিজটোৰ প্ৰত্যেকটো ডিজিটৰ মাজৰ ডিফাৰেন্সটো ইয়াত যেনেকৈ আপুনি যদি চাই 2 ডিফাৰেন্স আছে ডিফাৰেন্সটো কেনেকৈ উলিয়াব এই আগৰ সেকেন্ড ডিজিটৰ পৰা আপুনি যদি আগৰ পাছৰ ডিজিটটো এনেকৈ যদি উলিয়ায় এনেকৈ মানে পাছৰ পৰা আগৰ ডিজিটটো অকল দুটা ডিজিটৰ ডিফাৰেন্সটো উলিয়াব প্ৰথম ওকে যেনেকৈ ইয়াত যদি চাই 2 এনেকৈ এই সিৰিজটো তাৰ মানে আপুনি n টাৰ্মছলৈকে যদি যায় আপোনাৰ দুটা ডিফাৰেন্স 2 ডিফাৰেন্সৰ গ্যাপতে আপোনাৰ কনস্ট্যান্টলি টিল n টাৰ্মছ প্ৰগ্ৰেছ হ'ব ঠিক আছে সিমিলাৰলি এটো যদি চাই ইয়াতো আপোনাৰ উইথ এ ডিফাৰেন্স অফ 2 ই n টাৰ্মছলৈকে প্ৰগ্ৰেছ হৈ গৈ থাকিব এটো যদি তেনেকৈ চাই এটো আপোনাৰ 5 ৰাইট এটো 5 তেনেকৈ 5 গ্যাপত এই সিৰিজটো প্ৰগ্ৰেছ হৈ গৈ আছে আৰু ৰেন্ডম এটা যোনটো লৈছিলো এটো যদি চাই 7 - 1 যদি কৰো 6 হয়নে 13 - 7 6 19 - 13 যদি কৰো 6 মানে এটো সিৰিজ উইথ এ গ্যাপ অফ বা ডিফাৰেন্স অফ 6 টিল n টাৰ্মছ প্ৰগ্ৰেছ হৈ গৈ আছে সো ইয়াৰ পৰা আমি কি কনক্লুড কৰিব পাৰো সো ইয়াৰ পৰা আমি এটা কনক্লুড এটো কৰিব পাৰো যে যেতিয়া এটা সিৰিজ যেনেকৈ এটো সিৰিজ এইকিটা সিৰিজ ওকে যেতিয়া এটা সিৰিজৰ আপোনাৰ ডিজিট হে সিৰিজটো ডিজিট কিটাৰ মাজৰ যদি ডিফাৰেন্সটো কনস্ট্যান্টলি সেম যদি আপোনাৰ ডিফাৰেন্সত যদি n টাৰ্মছলৈকে প্ৰগ্ৰেছ হৈ গৈ থাকে দেন দ্যাট সিৰিজ ইজ কল্ড এপি সিৰিজ অৰ এৰিথমেটিক প্ৰগ্ৰেছন সিৰিজ মিন্স এটা সিৰিজ আকৌবাৰ যদি কওঁ সিৰিজটোৰ যদি ডিজিট কিটাৰ আপোনাৰ ডিফাৰেন্স ইজ কনস্ট্যান্ট বা সেম যদি থাকে
ঠিক আছে দেন দ্যাট সিৰিজ ইজ কল্ড এ এৰিথমেটিক সিৰিজ এৰিথমেটিক প্ৰগ্ৰেশ্যন সিৰিজ ওকে সো আমি নৰ্মেল জেনেৰেল নাম্বাৰ সিৰিজত যেনেকৈ কোৱেশ্চন দিছিলে 1 ৰ পৰা আমাৰ টিল n টাৰ্মছ আমাৰ সাম উলিয়াব দিছিলে n can be 100 1000 lakhs does not matter মাজৰ পৰা দিছিলে ৰাইট অৰ আমাৰ পাৱাৰ শ্বট দিছিলে সো এৰিথমেটিক সিৰিজৰো তেনেকৈ কোৱেশ্চনছ আহিব সাম উলিয়াবলৈ টাৰ্মছ উলিয়াবলৈ সো এৰিথমেটিক সিৰিজৰ এটাই ভাল আপোনাৰ সাম উলিয়াবলৈ আপোনাৰ ফৰ্মুলা অকল এটাই আছে আপোনাৰ এই ফৰ্মুলাটো যদি ভাল ধৰণে আপোনালোকে বুজি লয় আৰু ইয়াৰ যদি ফৰ্মুলাটো ইউচেজবিলাক বুজি লয় ইজিলি আপোনালোকে এৰিথমেটিক সিৰিজৰ সকলো কোৱেশ্চনছ ইজিলি সলভ কৰিব পাৰিব ওকে তো আহক আমি ডিছকাছ কৰোঁ ফৰ্মুলাটো হয় কি আৰু কেনেকৈ আমাৰ এৰিথমেটিক সিৰিজৰ আমি ফৰ্মুলাটো আমি ইউজ কৰিম ওকে সো ফাৰ্ষ্টতে আমি কোনো মেথমেটিকেল টাৰ্মছ নলওঁ বেছিক জেনেৰেল এটা সিৰিজ লওঁ আমি অড নম্বৰছৰ সিৰিজ ডিছকাছ কৰি আছিলোঁ এইটোৱে লওঁ আহক 1 3 5 এনেকৈ 7 9 11 13 আৰু 15 লৈকে যদি মই প্ৰথম 15 লৈকে লৈছোঁ ওকে সো এইটো আমি প্ৰথম এনেকুৱা এটা যদি ৰেণ্ডম সিৰিজ পাওঁ যদি সিৰিয়েল নাম্বাৰ সিৰিজ নহয় তেনেহ'লে আমাৰ ফাৰ্ষ্ট কামটো সদায় কি হ'ব আমি প্ৰথম ডিফাৰেন্সটো আমি চাম নাম্বাৰ কিটাৰ যেটা সিৰিজ ইয়াত ডট ডট ডটৰ আগত যিমান কেইটা দিয়া আছে চাই ল'ব প্ৰথম 1 আৰু 3 এনেকৈ ডিফাৰেন্সটো চাব ইয়াত 2 আছে ইয়াৰো ডিফাৰেন্সটো ৰাইট তাৰমানে এবাৰ ডিফাৰেন্সটো চাব যদি কনষ্টেণ্ট হয় তাৰমানে সেইটো এপি সিৰিজ ওকে ডিফাৰেন্সটো চাব কনষ্টেণ্ট হয় নে নহয় সো সেকেন্ড যদি হয় কনষ্টেণ্ট যদি হয় নেক্সট কাম আপোনাৰ হৈছে আপুনি ফাৰ্ষ্ট ডিজিটটো প্ৰথম চাব তাৰপাছত নেক্সট কামটো হৈছে আপোনাৰ লাষ্ট ডিজিটটো আপুনি চাব এইকেইটা আপোনাৰ চেকলিষ্ট যেতিয়া হৈ যায় ডাইৰেক্টলি আপুনি লগাব ফৰ্মুলা আৰু আপোনাৰ সেই হিচাপে আনসাৰ ওলাই আহিব ওকে সো আহক আমি ফৰ্মুলাটো ডিছকাছ কৰোঁ এবাৰ চেকলিষ্ট হ'ল এবাৰ আমাৰ চেকলিষ্টৰ পিছত নেক্সট আমাৰ ফৰ্মুলা সো ফৰ্মুলাটো হৈছে আমাৰ সামৰ ফৰ্মুলা কি হ'ব আমাৰ তাৰ আগতে আমাৰ জেনেৰেল সিৰিজৰ ফৰ্মুলা কি আছিলে n * n + 1/2 আছিলে সো ইয়াত এপি সিৰিজৰ আপোনাৰ যদি ফৰ্মুলা উলিয়াবলৈ যাওঁ এপি সিৰিজৰ সামটো হৈছে n * a + l/2 n + 1 জেগাত জাস্ট a + l/2 হ'ব কিমান ইজি দেখিছে এইটোৱে জাস্ট ডিফাৰেন্স ওকে সো ইয়াত আপোনাৰ টাৰ্মছ কিটা কোনটো কি হয় সব এটা n বুলি যদি আমি কওঁ n টো কি হয় n = number of terms ওকে সো নাম্বাৰ অফ টাৰ্মছ মানে 1 ৰ পৰা 15 লৈকে আমাৰ এইটো এপি সিৰিজ তো আমাৰ কেইটা টাৰ্ম আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা হয়নে সো n = তাৰমানে ওপৰৰ সিৰিজটোত 8 তাৰমানে নাম্বাৰ অফ টাৰ্মছ ওকে সো ইয়াত a টো কি হ'ব a = ফাৰ্ষ্ট টাৰ্মটো কি ইয়াত যেনেকৈ 1 হয়নে সো ইয়াত হ'ব আপোনাৰ এই ওপৰৰ সিৰিজটোৰ কাৰণে আপোনাৰ 1 এইটো আপোনাৰ 8 নাম্বাৰ অফ টাৰ্মছ ইয়াৰ কাৰণে 1 আপোনাৰ ফাৰ্ষ্ট টাৰ্ম আৰু ইয়াত আপোনাৰ যোনটো l আছে l = লাষ্ট টাৰ্ম হয় সো l ৰ আৰু এটা ফৰ্মুলা আছে এইটো হৈছে লাষ্ট টাৰ্ম = ফাৰ্ষ্ট টাৰ্ম প্লাছ n - 1 * d ওকে তাৰ d বুলি যদি কয় আমাৰ where d = ডিফাৰেন্স সো মেইন যোনটো ইম্পৰ্টেন্ট ফেক্টৰ ডিফাৰেন্সটো কাৰণে এটা সিৰিজ আমি এপি হিচাপে কনসিডাৰ কৰোঁ ওকে সো এইটোৱে হৈছে আপোনাৰ সামৰ ফৰ্মুলা বাট ইয়াত আপোনাৰ সবচে ইম্পৰ্টেন্ট যদি আমি কওঁ এইটো এটা ফৰ্মুলা ভেৰি ইম্পৰ্টেন্ট আপোনালোকৰ এই ফৰ্মুলাটো কিয় ইম্পৰ্টেন্ট মই আপোনালোকক কৈছোঁ চাওক এতিয়া এইটো সিৰিজ আমি ডাইৰেক্টলি 1 ৰ পৰা 15 লৈকে আমি কেইটা টাৰ্ম আছে এনেকৈ হিচাপ কৰি ল'ব পাৰিছোঁ ৰাইট বাট যদি নৰ্মেলি জেনেৰেলি যোনটো আমাৰ কোৱেশ্চনছ দিব এনেকৈ দিব চাওক এনেকৈ যদি এটা সাপোজ সিৰিজ দি দিলে আপোনালোকক তেতিয়া আপোনালোকে কেনেকৈ নাম্বাৰ অফ টাৰ্মছটো উলিয়াব ইয়াত যেনিবা 1 + 3 + 5 + 7 15 লৈকে নিদি ডট 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 এনেকৈ দি মই বোলে আপোনাক ক'লোঁ 883 লৈকে সো আপুনি ইয়াত a আছে আমাৰ এইটো l আছে বাট n টো উলিয়াবলৈ আমাৰ ইয়াত অলপ দিগদাৰ আছে আপুনি কিমান দেৰিলৈকে হিচাপ কৰি উলিয়াব 883 লৈকে তাকো অড নাম্বাৰছ ৰাইট সো আমাৰ এইটো অলমোষ্ট আপোনাৰ ভেৰি টাইম কনজিউমিং সো কি হয় নৰ্মেলি আমাৰ এনেকেই দিয়ে কোৱেশ্চনছবিলাক ৰাইট য'ত আমাৰ n টো নাথাকে আমি সেইকাৰণে যিকোনো সাম উলিওৱাৰ আগতে আমাক n টো যিহেতু লাগিব সো লাষ্ট টাৰ্মটো আৰু ফাৰ্ষ্ট টাৰ্মটো আছে নহয় আৰু ডিফাৰেন্সটো আমি সকলোৱে গম পাওঁ সো সেইকাৰণে এই লাষ্ট টাৰ্ম ফাৰ্ষ্ট টাৰ্ম আৰু ডিফাৰেন্সটো ইউজ কৰি আমি প্ৰথম এই ফৰ্মুলাটো ইউজ কৰি আমি n টো প্ৰথম উলিয়াই লওঁ ইয়াত এবাৰ আমি যেতিয়া n টো পাই যাওঁ এই n টো আমি ইয়াত যেতিয়া বহাই দিম আমি সামটো পাই যাম ওকে সো আহক আমি কিছুমান সিম্পল কোৱেশ্চনছ আমি ডিছকাছ কৰোঁ আপোনালোকৰ আৰু ক্লিয়াৰ হ'ব তেতিয়া আপোনাৰ কনফিউজনছবিলাক বাট বিফৰ ডেট এবাৰ আমি ভাল ধৰণে ফৰ্মুলাটো লিখি লওঁ আহক যাতে আপোনালোকৰ কোনো ধৰণৰ কনফিউজন নহয় ওকে সো আমাৰ এপি সিৰিজৰ তাৰমানে এপি যদি সিৰিজৰ সাম উলিয়াবলৈ হয় ফৰ্মুলাটো হৈছে n * a + l/2 where আমাৰ n = number of terms হয় a = first term l = last term and last termৰ ফৰ্মুলা আছে a + n - 1 * d আৰু d =
ডিফাৰেঞ্চ ওকে এইটোৱে হৈছে আপোনাৰ এ পি চিৰিজৰ সিম্পল ফৰ্মুলা আৰু আপোনাৰ এই দুটা ফৰ্মুলা আপুনি মনত ৰাখিলেই হ'ল এল যোনটো আমি সদায় এন ইউজ কৰিবলৈ বেসিক্যালি লওঁ আৰু সাম যোনটো আমি সাম উলিয়াম এটা সিৰিজৰ এই দুটাই ফৰ্মুলা আপোনালোকে মনত ৰাখিব তাৰপৰা যিকোনো আনসাৰ সলভ কৰিব তো আহক আমি কিছুমান সিম্পল কোৱেশ্চনছলৈ আগবাঢ়ো সিম্পল কোৱেশ্চনছ কিছুমান ডিসকাস কৰোঁ সো ফাৰ্স্ট কোৱেশ্চনটো কি আছে আমাৰ সব ফাইন্ড দ্য সাম অফ অল ইভেন নাম্বাৰছ লেছ দেন 75 সো ইভেন নাম্বাৰছ লেছ দেন 75 যদি কওঁ আমি তেনেহ'লে আমাৰ ইভেন নাম্বাৰ প্ৰথমটো কি হ'ব 2 হ'ব 4 হ'ব 6 হ'ব এনেকৈ আমি যদি আগবাঢ়ি গৈ থাকোঁ 75ৰ আগৰ জাষ্ট ইভেন নাম্বাৰটো হৈছে 74 হয় সো ইয়াত আমি সকলোৱে কি দেখিছোঁ আমাৰ ইয়াত এ হয়নে এইটো ফাৰ্স্ট টাৰ্ম এইটো আমাৰ কি হৈছে লাষ্ট টাৰ্ম ডিফাৰেন্সটো যদি কওঁ আমি দুটা নাম্বাৰৰ মাজৰ যদি ডিফাৰেন্স উলিয়াও 4 - 2 = 2 তো সাম যদি আমি উলিয়াও আমাৰ ফৰ্মুলাটো কি হৈছে n * a + l/2 ৰাইট ইয়াত আমি যদি চাওঁ a আছে l আছে বাট আমাৰ n টো নাই হয়নে সো n টো আমি অলৰেডি জানো ফৰ্মুলাটা a = a + n - 1 * d আমি প্ৰথম n উলিয়ালাম কাৰণ কিয় এইটো l আছে আমাৰ ওচৰত a আছে d আছে সো আমি ইয়াৰ পৰা n টো পাই যাম ওকে সো আহক আমি এটো সলভ কৰোঁ সো আমি সলভ কেনে কৰিম আমি ডাইৰেক্টলি যেতিয়া এনেকুৱা এটা সিৰিজ দিয়ে আমাৰ যেনেকৈ আমি কৈছিলোঁ ফাৰ্স্ট চেকলিষ্ট আমাৰ সিৰিজটো আমি জানো এইটো ইভেন নাম্বাৰ সিৰিজ তথাপিও যদি চেক কৰোঁ 2 আৰু 4ৰ মাজৰ গ্যাপ হৈছে 2 ইয়াৰো গ্যাপ হৈছে 2 ৰাইট সো কনস্ট্যান্ট আছে তেনেহ'লে এটো এপি সিৰিজ সো নেক্সট আমাৰ ফৰ্মুলা আমি লগাম লাষ্ট আমাৰ n টাৰ্মছ উলিয়াবলৈ হয়নে l = a + n - 1 * d হয়নে কিয় আমাৰ এইটো উলিয়াম কাৰণ n টো আমাৰ সাম উলিয়াবলৈ লাগিব l মানে হৈছে 74 a মানে হৈছে 2 ফাৰ্স্ট টাৰ্ম n - 1 d বুলি ক'লে 4 - 2 = 2 হয় সো নেক্সট আমি 74 - 2 কৰোঁ এপিনে থাকিব n - 1 * 2 এপিনে পালোঁ আমি 72 আৰু এপিনে থাকিলে n - 1 * 2 নেক্সট আমি n - 1 = 72/2 যদি কৰোঁ আমি পাম 36 হয়নে সো নেক্সট আমি যদি ক্যালকুলেশনটো কন্টিনিউ কৰোঁ n * 36 + 1 which is equal to 37 ৰাইট সো এতিয়া আমি n পালোঁ 37 আমাৰ a কি আছিল ফাৰ্স্ট ডিজিট 2 l কি আছিল লাষ্ট ডিজিট আমাৰ 74 n আমি পালোঁ 37 তেনেহ'লে আমি ইয়াত সামটো উলিয়াব পাৰিম নে s is equal to কি আছিল n * a + l/2 ৰাইট n মানে আমি পালোঁ 37 a মানে আমাৰ হৈছে কি 2 আৰু নেক্সট 74 ৰাইট আৰু 2 হয়নে সো মই সকলোবিলাক ষ্টেপছ এটো কাৰণে কৈছোঁ যাতে আপোনালোকৰ কনফিউজন নহয় বাট আপোনালোকে যিমান ষ্টেপছ এভয়েড কৰি মাইণ্ডত ক্যালকুলেট কৰিব পাৰিব আপোনালোকৰ হিমানেই কুইক হ'ব আৰু টাইম মেনেজ হ'ব ওকে এবাৰ পালোঁ 37 * 38 ওকে সো ইনটু কৰক আপোনাৰ কি পাব এতিয়া চাওক জেনাৰেলি আমি 37 * 38 আমি ইনটু যদি কৰোঁ এনেকৈ কৰিম আমি এনেকৈ কৰিম জেনাৰেল যোনটো কনভেনচনেল মেথড সো আমি এটা এপিসোড ৰিলিজ কৰিম যোনটো আমাৰ ক্যালকুলেশনৰ ওপৰত ট্ৰিক্স আৰু শৰ্টকাটছৰ ওপৰত ওকে সো আপোনাৰ ক্যালকুলেশন ফাস্ট হ'ব আৰু টাইম মেনেজ হ'ব সো এটো খুব ইম্পৰ্টেন্ট যিকোনো এক্সাম পাৰ্সপেক্টিভত ক্যালকুলেশন আপুনি কেতিয়াও ম্যাথমেটিক্সত এভয়েড কৰিব নোৱাৰে সো যিমান ফাস্ট ক্যালকুলেশন হিমান ফাস্ট সলভ সো এটো যদি মই আপোনালোকৰ জাস্ট সলিউশন মোৰ যদি ক্যালকুলেশনত লগাও কেনেকৈ ওলাব চাওক 8 7 56 ৰ আপোনাৰ 5 এপিনে 8 3 24 3 7 5 5 0 এপিনে আপোনাৰ পালো 9 5 14 1406 কিমান ইজিলি কুইকলি ওলাই আহিলে দেখিছে মই আপোনাৰ ক্যালকুলেশন মেথড ইউজ ট্ৰিক মেথড ইউজ কৰিলো 1406 সো আমি এনেকুৱা এটা এপিসোড আমি উলিয়াম যত আমাৰ ট্ৰিক ইউজ কৰি ক্যালকুলেশন বু ফাস্ট কৰিব পাৰো ওকে সো ঠিক আছে ইয়াৰ অপচন আমি আমাৰ a 1406 আনসাৰ ওকে সো নেক্সট আমাৰ কোৱেশ্চনটো কি আছে চাওক এতিয়া next question to আছে find the sum of all odd numbers less than 75 আকবাৰ আছিল odd numbers আপোনাৰ even numbers less than 75 বা odd numbers less than 75 হলে ফার্স্ট ডিজিট টু কি হ'ব 1 হ'ব 3 তেনেকে 5 আমি জাম 75 ৰ যদি লাষ্ট যোনটো লেস অড নাম্বাৰ হয় 73 হয় ৰাইট সো একে আমি ইয়াত প্ৰথম n উলিয়াব কাৰণে আমি লাষ্ট টাৰ্মৰ ফৰ্মুলাটো লগাইলাম হয়নে l = a + n - 1 * d এতিয়া মই অকমান আপোনাৰ কিছুমান ষ্টেপছ মই এভয়েড কৰিম চাব 73 = এপিনে 1 তথাপিও মই আপোনালোকৰ কাৰণে ইয়াত এটো a কিটা প্ৰথম দখ লিখি লৈছো 3 - 1 যদি কৰো 2 হয় ৰাইট 73 - 1 যদি কৰো আমি দেখা দেখি এটো 72 পাম ৰাইট ইকুৱেল টু আপোনাৰ n - 1 * 2 নেক্সট মই যদি কৰো সব 2 * 72 যদি কৰো মই 36 পাম সো -1 আছে সো 36 + 1 = 37 হয় সো এনেকৈ আপুনি কিছুমান বস্তু মাইণ্ডতে ইয়াতো যদি মই বিচাৰো আৰু দুই তিনটা ষ্টেপ আপুনি মাইনাস কৰিব পাৰে বাট এনিৱেজ n = আমি 37 পালো সো ইয়াত আমাৰ ফাৰ্স্ট টাৰ্ম আমি কি পালো ইয়াত 1 হয় ৰাইট 1 লাষ্ট টাৰ্ম আমাৰ 73 তেনেকৈ এটো আৰু n আমি পালো 37 তেনেহলে আমি যদি ক্যালকুলেশন কৰো আমাৰ সামটো ওলাই আহিব ইয়াত sum = n মানে হৈছে 37 a + l মানে এই দুটা যদি কৰো 73 প্লাস আপোনাৰ 1 যদি কৰো মই 74 পাম ডিভাইডেড বাই 2 কৰক আপোনাৰ ইয়াত কি পাব 37 ৰাইট 37 * 37 আপুনি আনসাৰ কি পাব আকৌ একে মই যদি
ট্ৰিক মেথড লগাওঁ 37 7 7 যা 49 হয় এপিনে 4 21 42 46 এপিনে 9 1369 আপুনি পাব চাওক এইটো কিমান ইজিলি ওলাই আহে চ' ট্ৰিক্স আৰু আপোনাৰ কেলকুলেশ্যনৰ এপিছ'ড আপোনালোকে চেক আউট কৰিব বহুত আপোনাৰ ইউজফুল হ'ব চ' 1369 হ'ব ইয়াৰ আনচাৰ চ' নেক্সট আমি যদি কুৱেশ্যনটো চাওঁ নেক্সট কুৱেশ্যনটো কি আছে ইয়াৰ আছে নেক্সট কুৱেশ্যন চাওক 6 প্লাছ 15 প্লাছ 24 প্লাছ 33 প্লাছ ডট 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 প্লাছ 105 অ'কে চ' আমি আগৰ ছিৰিজকেইটা ইভেন অড আমি ডিছকাছ কৰি আছিলোঁ জানো এ পি ছিৰিজ বাট এইটো এটা ৰেণ্ডম ছিৰিজ চ' আমি ফাৰ্ষ্ট কি কৰিম দি থকা নাম্বাৰ ডট ডটৰ আগৰ দিয়া নাম্বাৰটোৰ আমি ডিফাৰেঞ্চটো চাম 16 আৰু 5ৰ মাজৰ গেপ কি আছে 9 15 আৰু 24ৰ 9 ইয়াৰো 9 তাৰমানে হ'লে এই ছিৰিজটো আমাৰ কনফাৰ্ম যে এইটো এ পি ছিৰিজ তেনেহ'লে আমি ইয়াৰ চামটো উলিয়াবলৈ হ'লে আমি কি কৰিম লাষ্ট ডিজিটটো আমি ইকুৱেল টু এ ফাৰ্ষ্ট ডিজিট মানে হৈছে n-1 ডিফাৰেঞ্চটো আমি পালোঁ 9 ৰাইট 105 পৰা আমাৰ যদি 6 যায়গৈ 99 পাম আৰু n-1 ইকুৱেল টু 9 এবাৰ আমাৰ n ইজ ইকুৱেল টু এপিনে যদি কাটি দিওঁ কি হ'ব আপোনাৰ n ইজ ইকুৱেল টু 11 প্লাছ 1 ইজ ইকুৱেল টু 12 ৰাইট চ' আপোনাৰ ইয়াত আমি a অলৰেডি পালোঁ ইয়াত a আছে 6 আৰু আপোনাৰ 105 আছে লাষ্ট টাৰ্ম তেনেহ'লে চাম ইজ ইকুৱেল টু কি হ'ব n মানে 12 105 প্লাছ 6 যদি কৰোঁ আমি 111 বাই 2 এইটো যদি 6 কৰি দিয়ে আপুনি 666 দেখিছে কেনেকৈ ষ্টেপছবিলাক আৰু সৰু সৰু হৈ গৈ আছে চ' সেইটোৱে মাইণ্ডত যিমান পাৰে কেলকুলেশ্যন কৰিব আপোনাৰ তেতিয়া ফাষ্ট হ'ব চ' 666 আছে নে অপশ্যন বি আমাৰ 666 ইজ দি আনচাৰ অ'কে চ' নেক্সট কুৱেশ্যনটো চাওঁ আহক নেক্সট কুৱেশ্যনটো কি আছে 6 12 18 24 প্লাছ ডট 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 ইকুৱেল টু 1800 তাৰমানে এইবাৰ অলপ কুৱেশ্যনটো বেলেগ টাইপত দিছে চাওক 6 12 18 আৰু 24 আছে প্লাছ ডট 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 ইকুৱেল টু 1800 তাৰমানে এইবাৰ ডাইৰেক্টলি আমাৰ চামটোৱে দি দিছে ইয়াত আমাৰ কি দি আছে a ইকুৱেল টু 6 আছে আমাৰ লাষ্ট টাৰ্মো নাই লাষ্ট টাৰ্ম নাই মানে আমাৰ n2 আমি নাপাম হয়নে বাট আমাৰ ইয়াত ডাইৰেক্টলি দি দিছে চাম ইকুৱেল টু 1800 চ' আমাক উলিয়াব লাগে কি ফাইণ্ড দি টোটেল নাম্বাৰ অফ টাৰ্মছ এইবাৰ আমাক এই n2ৱে উলিয়াব দিছে অ'কে চ' এইটো আমি কেনেকৈ ছল্ভ কৰিম চাওক এইটো আমাৰ যিহেতু আপোনাৰ ফাৰ্ষ্ট টাইম কৰিছোঁ চ' মই অলপ ডিটেইলছত ছল্ভ কৰিম ভালকৈ মন দিব এনেকুৱাকৈ আপোনাৰ কুৱেশ্যন যদি আহে কেনেকৈ ছল্ভ কৰিব চ' ফাৰ্ষ্ট আমাৰ হ'ল চাম ইজ ইকুৱেল টু আমি জানো n ইনটু a প্লাছ l বাই 2 হয়নে তো চাম আমাৰ দিয়া আছে 1800 ইয়াত বহালোঁ ইকুৱেল টু n এবাৰ আমাৰ a প্লাছ এলৰ ফৰ্মুলা আমাৰ এলৰ ভেলিউ নাই চ' আমি ফৰ্মুলা জানো এলৰ ৰাইট a প্লাছ n-1 ইনটু d এই ফৰ্মুলাটোৱে আমি ইয়াত বহাই দিলোঁ অ'কে চ' ফৰ্মুলাটো বহাই দিয়াৰ লগে লগে এবাৰ 1800 এইপিনে আহিলে ইনটু 2 কৰোঁ মই এইটো এইপিনে গ'লেগৈ তো n মানে a মানে আমি জানো 6 ৰাইট চ' 6 প্লাছ 6 আমাৰ হ'ব 12 হয়নে চ' আকৌ ইয়াত আহিলে n-1 d মানে 12 মাইনাছ 6 আমি কৰিছিলোঁ হয় 12 মাইনাছ 6 কাৰেক্ট চ' নেক্সট আপোনাৰ এবাৰ 1800 ইনটু 2 কৰক আৰু এইপিনে আপোনাৰ পালে কিমান 12 6টো মই এইপিনে ভাঙি দিলোঁ 6n-6 হ'ল হয় চ' আমি নেক্সট আমাৰ কেলকুলেশ্যনটো কণ্টিনিউ যদি কৰোঁ আমি কি পাম এইপিনে এইটো এইপিনে লৈ আহিলোঁ চাওক n ইনটু 12 মাইনাছ 6 যদি কৰোঁ 6 পালোঁ প্লাছ 6n পালোঁ হয়নে চ' হুইচ ইজ ইকুৱেল টু এইপিনে থাকিলে 1800 ইনটু 2 চ' নেক্সট আমি 6 কমন আছে ইয়াত 6টো কমন যদি লৈ লওঁ n আহিলে ইয়াত আপোনাৰ থাকি যাব কি n+1 হুইচ ইজ ইকুৱেল টু 1800 ইনটু 2 ৰাইট চ' নেক্সট মই এবাৰ 6টো এইপিনে আৰু এইপিনে কেঞ্চেল কৰি দিলোঁ আপোনাৰ 300 দি ইয়াত যাবগৈ তেনেহ'লে মই যদি চাওঁ n ইনটু n+1 ইজ ইকুৱেল টু 600 হ'ল ৰাইট চ' নেক্সট আমাৰ n স্কুৱেৰ প্লাছ n-600 আমি যদি কৰোঁ ইকুৱেল টু 0 চ' আমি ইয়াত নাম্বাৰ অফ টাৰ্মছ আমি n লাগে n আমাৰ এবাৰ ওলাই যাব চ' n আমাৰ ইয়াৰ পৰা ওলাবলৈ আমি কি কৰিব লাগিব আমি মিডিল টাৰ্ম ব্ৰেকিং কৰিব লাগিব ৰাইট চ' আপোনালোকে মিডিল টাৰ্ম ব্ৰেকিং সকলোৱে জানে চাগে যদি নাজানে জাষ্ট মই ব্ৰিফলি এবাৰ আপোনালোকক কম মিডিল টাৰ্ম ব্ৰেকিঙৰ কণ্ডিশ্যনটো কি এইটো আমাৰ ইকুৱেশ্যনটো এতিয়া কেনেকৈ আছে চাওক এটা ইকুৱেশ্যন আমাৰ ডাইৰেক্টলি যদি চাওঁ আমাৰ ইয়াত কেনেকৈ আছে এইটো ফৰ্মত আছে ৰাইট এটা আমাৰ ax প্লাছ by প্লাছ c ইকুৱেল টু 0 এনেকুৱা এটা ইকুৱেশ্যন যদি থাকে তেনেহ'লে আমি কি কৰিব লাগিব মিডিল টাৰ্ম ব্ৰেকিঙত আমি সদায় এই প্লাছ যদি লাষ্টৰ ডিজিটটো যদি থাকে আমাৰ প্লাছ মাইনাছ বুলিয়ে লিখি লৈছোঁ অ'কে চ' আমি তেতিয়া কি কৰিব লাগিব মিডিল টাৰ্ম ব্ৰেকটো কেনেকৈ কৰিব লাগিব ax প্লাছ হয়নে আমি এটা ভেলিউ ল'ব লাগিব m প্লাছ মাইনাছ n y আৰু প্লাছ মাইনাছ c ইকুৱেল টু 0 হ'ব লাগিব তাৰমানে কেনেকৈ ল'ব লাগিব এই m আৰু nটো এনেকুৱা ভেলিউ ল'ব লাগিব যোনটো m ইনটু n কৰিলে আমাৰ এই a ইনটু c হয় অ'কে আৰু m প্লাছ কৰক বা মাইনাছ কৰক আমি এই বিটো পাব লাগিব চ' এইটোৱে কণ্ডিশ্যন চ' চিমিলাৰলি আমি যদি এইটো তেনেকৈ ভাঙোঁ কি হ'ব আমাৰ n স্কুৱেৰ প্লাছ এইটো যদি 600 ফেক্টৰ আপোনালোকে উলিয়াই চাব 600 ফেক্টৰ যদি উলিয়াই মই আপোনালোকক ইয়াত উলিয়াই দিছোঁ আৰু কনফিউজন যাতে নহয় ফাৰ্ষ্ট টাইম কৰিছোঁ বুলি কৈছোঁ
সো এইটোৱে মিডিল টাৰ্ম ব্ৰেকিং যিসকলে নাজানে আপোনালোকে প্লিজ এবাৰ চেক আউট কৰিব আৰু যদি কেনেবাকৈ ধৰক মিডিল টাৰ্ম ব্ৰেকিঙৰ ওপৰত এপিছড উলিয়াব লাগে প্লিজ কমেণ্ট কৰিব অ'কে যদি কমেণ্টত পাওঁ মই তেতিয়াহ'লে চিয়'ৰলি মিডিল টাৰ্ম ব্ৰেকিঙৰ এপিছড বনাম বাট সদ্যহতে 600ৰ আমি ফেক্টৰটো উলিয়াওঁ আহক 300 পাওঁ ৰাইট 2 এইপিনে 150 পাওঁ 275 হ'ব আৰু আপোনাৰ 5 ইনটু মই যদি কৰোঁ আপোনাৰ 5 1 জাৰ 5 15 পাম এইটো 5 ইনটু 3 পাম সো মই কি কৰিব লাগিব ইয়াত যেহেতু মাইনাছ আছে সো মই এনেকুৱাকৈ কৰিব লাগিব ইয়াৰ ফেক্টৰকেইটা মাইনাছ কৰি মই ইকুৱেল টু 1 পাব লাগিব কাৰণ ইয়াত 1 আছে ৰাইট ইয়াত 1 আছে সো মই 1 পাব লাগিব ইয়াত আৰু আপোনাৰ 20 কি কয় ইনটু যদি কৰোঁ মই 600 পাব লাগিব সো এইটো মই পাম কেনেকৈ এইটো মই এবাৰ ভালকৈ চাফাকৈ লিখি লওঁ n স্কোয়াৰ প্লাছ তাৰমানে 1n মাইনাছ 600 ইকুৱেল টু 0 হয়নে সো আমি কি কৰিব লাগিব ইয়াত যদি চাওঁ চাওক 5 ইনটু 5 আমি পাম 25 ৰাইট এইপিনে 2 2 জাৰ 4 4 2 জাৰ 8 আৰু 8 ইনটু যদি আমি 3 কৰোঁ 24 তাৰমানে আমি জানো 25 মাইনাছ 24 ইকুৱেল টু 1 হয় আৰু 25 ইনটু 24 যদি কৰোঁ আমি 600 পাম দেন ইটছ পাৰফেক্ট n স্কোয়াৰ প্লাছ আমি কি কৰিব লাগিব এইটো 25n মাইনাছ আপোনাৰ 24n কৰিব লাগিব এইটো আপোনাৰ এটা ষ্টেপ আপোনালোকৰ আৰু লিখিয়ে দিয়ক n স্কোয়াৰ প্লাছ 25 মাইনাছ 24n মাইনাছ 600 ইকুৱেল টু 0 আপুনি এনেকৈ ভাঙিব লাগিব কিয় কাৰণ 25 ইনটু 24 যদি কৰোঁ আমি 600 পাম 25 মাইনাছ 24 কৰিলোঁ 1 পালোঁ দেখিছে মাইনাছ কিয় কৰিলোঁ কাৰণ ইয়াত মাইনাছ আছে সো আমি এই ফেক্টৰটো আমি দেখা দেখি কি পাম আমি ইয়াত আমি যদি চাওঁ এইটো n স্কোয়াৰ প্লাছ 25n মাইনাছ 24n মাইনাছ 600 পাম হয়নে সো এইটো যদি মই কেলকুলেশ্যনটো কণ্টিনিউ কৰোঁ তেনেহ'লে মোৰ কেলকুলেশ্যনটো কেনেকুৱাকৈ হ'ব মই ইয়াতে কৰোঁ তললৈ নাযাওঁগৈ আপোনালোকে যাতে বুজিবলৈ ইজি হয় সো চাওক এইটো মই যদি ইয়াত এনেকৈ কণ্টিনিউ কৰোঁ ইয়ালৈ ঠিক আছে সো মই নেক্সট আপোনাৰ n প্লাছ 25 পাম আৰু এইটোক মই পাম n মাইনাছ 24 ইকুৱেল টু 0 কিয় কাৰণ n মই ইয়াত যদি কমন লওঁ আপোনাৰ এইটো ষ্টেপ n প্লাছ 25 মাইনাছ যদি মই আপোনাৰ কমন লৈ লওঁ আপোনাৰ ইয়াত পাম একেই n মাইনাছ n প্লাছ 25 মাইনাছ যদি মই মাজত কি থাকিলে মাইনাছ যদি মই আপোনাৰ 24 লওঁ মই ইয়াত পাম একে n প্লাছ 25 ইজ ইকুৱেল টু 0 অ'কে n প্লাছ 25 আৰু n মাইনাছ 25 ইকুৱেল টু 0 আহিলে n ইকুৱেল টু তেনেহ'লে মই পাম 25 আৰু এটা পাম n ইকুৱেল টু 24 মাইনাছটো ইগন'ৰ যদি কৰোঁ n ইকুৱেল টু 24 পাম অ'কে চ' আপোনাৰ সেইকাৰণে আনচাৰটো হ'ব অপশ্যন চি n ইজ ইকুৱেল টু 24 অ'কে চ' নেক্সট আমাৰ এতিয়া কুৱেশ্যনটো কি আছে এবাৰ হাউ মেনি নেচাৰেল নাম্বাৰ্ছ বিটুইন 17 এণ্ড 80 আৰ ডিভিজিবল বাই 6 সেম কথা ইয়াত খালি কৈছে কি আপোনাৰ এনেকৈ নিদি কৈছে আপোনাৰ 17 আৰু 18ৰ ভিতৰৰ যদি 6ৰ ডিভিজিবিলিটি নাম্বাৰ হয় কেইটা নাম্বাৰ আমাৰ এনেকুৱা নেচাৰেল নাম্বাৰ পাম অ'কে চ' আমি চাওঁ আহক এইটো কেনেকৈ উলিয়াওঁ চাওক ইজি আছে জাষ্ট কনচেপ্টটো একেটাই হ'ব বাট এবাৰ আমাক কৈছে 17তকৈ যদি নেক্সট ডাঙৰ নাম্বাৰ যোনটো 18 ডিভিজিবল হয় আমাৰ 18এ পাম সৰি 6এ ডিভিজিবল হয় 18এ পাম তেনেহ'লে আমাৰ নেক্সটটো হ'ব 24 তাৰপিছতো হ'ব 30 তেনেকৈ যদি যাওঁ 80তকৈ সৰু নাম্বাৰটো 6এ ডিভিজিবল হ'লে 78 হ'ব ৰাইট চ' ইয়াত আমি কি কৰোঁ আমি ইয়াত যদি আমাক কৈছে হাউ মেনি টাৰ্মছ ইয়াত আমি জানো ইয়াত লাষ্ট ডিজিট আছে ফাৰ্ষ্ট ডিজিট আছে তেনেহ'লে ডাইৰেক্ট চিম্পল লাষ্ট ডিজিটৰ ফৰ্মুলাটো যদি লগাই ইয়াত একেই এইটো L ইজ ইকুৱেল টু ইয়াত a প্লাছ n মাইনাছ 1 ইনটু d লগাই দিয়ক আপোনাৰ অ'কে L বুলি ক'লে 78 ইকুৱেল টু a বুলি ক'লে আমাৰ ইয়াত আছে 18 হয়নে ইজ ইকুৱেল টু আপোনাৰ n মাইনাছ 1 ইনটু d হয় 78 আপোনাৰ মাইনাছ 18 কৰিলে কিমান পাব আপোনাৰ 60 পাব ইয়াত আপুনি পাব ডিফাৰেঞ্চটো কি আছে 24 আৰু 8 যদি কৰে আপুনি ইয়াত 6 ডিফাৰেঞ্চ হ'ল হয়নে চ' আপোনাৰ n মাইনাছ 1 আৰু 6 পালে এইপিনে যদি আপুনি কৰে 10 কেনচেল গ'ল চ' n ইজ ইকুৱেল টু 10 প্লাছ 1 হুইচ ইজ ইকুৱেল টু 11 হয় আৰু 11 অপশ্যন আছেনে এইটো 11 অপশ্যন নাই ইয়াৰ অপশ্যনকেইটা ভুল আনচাৰ 11 হ'ব অ'কে চ' কনফিউজ নহ'ব যিয়ে নিদিয়ক আনচাৰটো 11 হ'ব চ' এইটো আপুনি ছল্ভ কৰিব তেনেকৈ চ' চব সময়তে আপোনাৰ চাম নল'লেও হ'ল ইয়াত ডাইৰেক্টলি L ফৰ্মুলা লগাই আমি n টাৰ্মছ পাই গ'লোঁ কিয় কাৰণ আমাৰ L আছিলে A আছিলে ডিফাৰেঞ্চ আছিলে অ'কে চ' নেক্সট আমাৰ কুৱেশ্যনটো কি আছে চাওক নেক্সট কুৱেশ্যনটো যদি আমি চাওঁ আপোনাৰ আছে sum of all 2 digit numbers divisible by 5 all 2 digit numbers এনে যদি আমি divisible by 5 all 2 digit number ক'লে আমাৰ 5টো আমি ল'ব পাৰিম জানো নোৱাৰোঁ কাৰণ আমাৰ এইটো সিঙ্গল ডিজিট ৰাইট চ' সেইকাৰণে আমি ক'ৰ পৰা ল'ব লাগিব all 2 digit numbers বুলি ক'লে 10ৰ পৰা ল'ব লাগিব 15 এনেকৈ যদি যাওঁ আমি 20 এনেকৈ যাওঁ 100ৰ জাষ্ট তাৰ তলত 95 লাগে কাৰণ 100 হ'লে 3 ডিজিট হৈ যায় 5টো কিয় নল'লোঁ 5টো আমাৰ সিঙ্গল ডিজিট হৈ যায় অ'কে চ' সেই হিচাপে চ' এইটো আমি যদি ছল্ভ কৰোঁ চাম উলিয়াবলৈ ফাৰ্ষ্ট আমাৰ লাষ্ট ডিজিট আছে অলৰেডি ইয়াত চ' লাষ্ট ডিজিট মানে 95 ইজ ইকুৱেল টু ফাৰ্ষ্ট ডিজিট 10 প্লাছ n মাইনাছ 1 ডিফাৰেঞ্চটো কি হ'ব আপোনাৰ 5 হ'ব ৰাইট
সো 95 পৰা যদি আপুনি 10 আপোনাৰ মাইনাস কৰে কিমান হ'ব 95 minus 10 যদি কৰে আপুনি কিমান পাব 85 ৰাইট 85 মই কনফিউজ হৈ গৈছো মাইনাসত 85 is equal to n minus 1 into 5 right so আপুনি এবাৰ আপুনি 5 টো যদি ইয়াত ক্যান্সেল কৰে কিমান পাব আপুনি ইয়াত সব 5 on the 5 আৰু 17 right n minus 1 so আপুনি n is equal to কিমান পালে 18 পালে হয় নে বাট আমাক ইয়াত কি উলিয়াব লাগে সাম উলিয়াব লাগে সো আমি ডাইৰেক্টলি বা সামটো ক্যালকুলেট কৰো সব a আমি জানোৱে ফাৰ্স্ট টার্ম 10 আছে not 5 10 আৰু আমাৰ লাষ্ট টার্ম আছে 95 আৰু n আমি পালো 18 right so তেনেহলে আমাৰ সামটো লগাওক ইয়াত sum is equal to n মানে আপোনাৰ 18 into 10 আৰু 95 যদি কৰে আপুনি কিমান পালে 105 পাব right divided by 2 কৰক ইয়াত যদি মই আপোনাৰ ক্যান্সেল কৰো 9 so equal to কি পালা 105 into 9 right so আপনি কিমান পাব 9 5 যা 45 of 4 9 0 যা 04 9 1 যা 9 so 945 আপনি আনসার পালে ইয়াত আনসার অপশন আছে 945 yes আছে দেখিছে so তেনেকে আপনি উলিয়াব so next question number 9 কি আছে 7 13 19 আৰু dot 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 205 দিছে find the total number of terms in the series easy আপোনাৰ ইয়াত ফাৰ্স্ট টার্ম আছে আপোনাৰ ইয়াত 205 আছে right আপুনি next আপুনি ইয়াত কি ইউজ কৰিব লাগিব ডাইৰেক্টলি আপুনি ফৰ্মুলা ইউজ কৰিব লাষ্ট টার্মৰ ফৰ্মুলা লাষ্ট টার্ম মানে আপোনাৰ 205 is equal to ফাৰ্স্ট টার্ম হৈছে 7 plus n minus 1 ইয়াত আপুনি কি হয় 13 আৰু 7 ৰ মাজত গ্যাপটো সক 6 ৰাইট 19 আৰু 13 ৰ মাজত 6 so 6 এটো আপুনি ক্যালকুলেশন লগাওক আপুনি n equal to এটো পাই যাব ওকে নেক্সট আছে sum of two digit numbers divisible by 7 আকৌ একে 7 ৰ পৰা 2 digit যদি কয় 14 ৰ পৰা স্টাৰ্ট হ'ব তেনেকে আপুনি 100 ৰ আগৰ divisible by 7 নাম্বাৰটো কি হয় হেতু আপোনাৰ উলিয়াই লওক আৰু তেনেকে sum ফৰ্মুলা লগাই উলিয়াই লওক সো এটোই হৈছে আপোনাৰ AP series আমি কেনেকে AP series-ৰ আমাৰ প্ৰবলেমছ বিলাক সলভ কৰিম সো আপোনাৰ বহুত বিভিন্ন ধৰণৰ তেনেকুৱা নাই জাস্ট আপোনাৰ সিম্পল AP series যদি হয় আপোনাৰ সাম উলিয়াবলৈ দিব আৰু আপোনাৰ টার্মস উলিয়াবলৈ দিব ওকে নরমালি এই দুটাই কোশ্চেনস AP series-ৰ আহে ওকে সো আমি আজি AP series সামৰিলো সো কাইলৈ আমাৰ নেক্সট সেশন যোনটো হ'ব আমি তাত GP series আমি আকৌ আৰম্ভ কৰিম ভিডিওটো চোৱাৰ বাবে ধন্যবাদ আমি আকৌ লগ পাম নেক্সট এপিসোড নম্বৰ 43 ওকে ইভিনিং সেশনত লগ কৰিম